নমস্কাৰ দোস্ত, আশা কৰো আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে। তো আজিৰ মই ভিডিঅ'টো আসামিছত বনালো, আসামিছত বনাম ভাবিছো। আপোনালোকে ভাবিছে চাগে যে কিয় আসামিছত বনালে, হিন্দীত বনাই তো মোৰ চেনেলটো হিন্দী আসামিজ দুইটাই মিক্স থাকিব। তো ভাবিলো মই আজি আসামিছতে বনাও। এইটো মোৰ আজি ফাৰ্ষ্ট ব্লগ হ'ব আসামিছত। আৰু আজি যেটো ব্লগছ বনাব গৈ আছো খুব সুন্দৰ জায়গালৈকে আপোনাক মানে খুব সুন্দৰ জায়গা এটালৈকে আপোনালোকক লৈ যাব ট্ৰাই কৰিম, দেখাব ট্ৰাই কৰিম। কাৰণ মই যেহেতু নিজে যাম, তো মই ভাবিলো যে কিয়নো আপোনালোককো সেইটো জায়গা দেখাও। তো শুনিব পৰা মতে বহুত ধুনীয়া ভিউ হয় বোলে, বহুত চাব পৰা তাত জায়গা আছে বোলে কিছু। আৰু তাৰ বাহিৰেও যদি কিবা নতুন বস্তু বা নতুন যদি কিবা জায়গা দেখা পাওঁ, নিশ্চয় আপোনালোককো দেখাব ট্ৰাই কৰিম। আৰু আপোনালোকে আগৰ ভিডিঅ' কেইটাত আৰু ইয়াৰ মাজতে মই এটা কথা কওঁ, মই আজি ভিডিঅ'টো মেলি গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছোঁ। নাভাবিব এইখন মোৰ গাড়ী বুলি, এইখন মোৰ দাদাৰ গাড়ী হয়। চ' দাদা এতিয়া নাই বাৰু, ষ্টাৰ্ট আহিব আৰু। চ' মই ভাবিলোঁ ইণ্ট্ৰ'টো দি দিওঁ আপোনালোকক। চ' আজি মোৰ দাদা আৰু লগতে ভাইটিও থাকিব। চ' তেওঁলোককো নিশ্চয় দেখাব ট্ৰাই কৰিম। আৰু আপোনালোকে আগৰ ভিডিঅ'বিলাকত মোক ইমানখিনি মৰম কৰিছে বা ইমানখিনি ছাপোৰ্ট কৰিছে। চ' তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক। আশা কৰোঁ এনেদৰে আপোনালোকে মোক আগলৈকেও ছাপোৰ্ট কৰি যাব। আৰু যদি মোৰ এই চেনেলটোত আপোনালোক নিউ হয়, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। কিয়নো যাতে মই যিমানবিলাক নতুন নতুন ভিডিঅ'বিলাক আপডেট দি থাকোঁ, যাতে আপোনালোকে ইয়াৰে নটিফিকেশ্যনবিলাক পাই থাকে। চ' বলক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। লেটছ গ'। গাইজ এতিয়া এনেকুৱা এটা জেগাত অফিচত সোমাইছোঁ। চ' মানে কি দাদাহঁতৰ লগত সোমালোঁ। চ' দেখা পালোঁ বহুত মানে কি অলপ দেখাব পৰা বস্তু আছে, বহুত ভাল লাগিছে চাই কিনে। ত' আপোনালোকক দেখাই আছোঁ। ত' বলকচোন বাৰু চাই লওক আপোনালোকেও। তো এয়া চাওক ইমান ধুনীয়াকৈ সজাইছে। তোমাৰ অসমীয়া গামোচা হয়, এইটো বড়োৰ হয়, বড়ো ট্ৰেডিশ্যনেল। এইটো কোচ ৰাজবংশী ধুনীয়াকৈ লিখি থৈ দিছে। ৰাভা, তাৰপিছতে চৰণীয়া কাছাৰী, মদাহী, তাৰপিছতে এইটোতো আজি মই ফাৰ্ষ্ট শুনিলোঁ মদাহী নামটো, সেইটো শুনা নাছিলোঁ। তাৰপিছতে হাজং, গোৰ্খা, তাৰপিছতে চান্তাল। চ' ইমান ধুনীয়াকৈ সজাই থৈ দিছে। তো চাই ভাল লাগিছে দেখা পাই। চ' সেইকাৰণে আপোনালোকক দেখালোঁ। তো এতিয়া চাব ভিতৰলৈকে গৈ আছোঁ। দাদা এজনে ক'লে যে ইমান ভিতৰত আৰু এটা দেখাব পৰা বস্তু আছে, বহুত ভাল হয়। আৰু কিবা কিবি বস্তু দেখাই থাকিম আজি আপোনালোকক। চ' বহুত ভাল এটা জেগালৈকে আপোনালোক লৈ যাম আজি। ত' আপোনালোকেও চাই বহুত ভাল পাব। ত' পূৰা শেষলৈকে চাই থাকিব ভিডিঅ'টো। তো গাইজ চাওক ইমান ধুনীয়া ভিউ হয় পিছফালে, চাই লওক আপোনালোকে। মই গাড়ীৰ ওপৰত উঠি কিনে আপোনালোকক যিমান পাৰোঁ দেখাব ট্ৰাই কৰি আছোঁ। চ' অলপমান গাড়ীখন ৰাখালোঁ বাৰু। পিছফালে চাওক, চবফালে চাব কাৰণে একেবাৰে গাঁৱৰ মাজৰ গাঁৱৰ ৰাস্তা হয়, এইবিলাক গাঁৱৰ ৰাস্তা হয়। চ' তাৰপিছতো ইমান ধুনীয়া লাগিছে, এনেকুৱা লাগিছে যেন মানে কি পূৰা একেবাৰে কি জেগাত সোমাই গ'লোঁ, একেবাৰে জংগল ৰিজৰ্ট তেনেকুৱা লাগিছে। মই আপোনাক আৰু দেখাই আছোঁ বাৰু, ৱেইট কৰক দোস্ত। চ' চাওক আপোনালোকে ইমান সুন্দৰ জেগা, ইমান সুন্দৰ পৰিৱেশ।
চাওক এবাৰ এনজয় কৰক এনেকুৱা জেগা আহিব আপোনালোকেও আহক খুব ধুনীয়া জেগা হয় ওদালগুৰি ডিষ্ট্ৰিক্টৰে এখন গাঁওখনৰ নাম এতিয়ালৈকে ধৰিব পৰা নাই কিন্তু বহুত ধুনীয়া লাগিছে জেগাটো চাওক কিমান ধুনীয়া ভিউ হয় পিছ চাইড চ' সেইকাৰণে আপোনালোক দেখালোঁ চ' ইমান মজা লাগিছে এই দাদা ফটো উঠি আছে পুৰা একেবাৰে পোজ দি দক নাই একেবাৰে কি পোজ আহক চাওক তেওঁলোকক এবাৰ তো দাদা আহি কেনেকুৱা লাগিল আহি বঢ়িয়া লাগিল আপোনালোকে আহিব ভাল লাগে ইয়াত আহি কিনে কিন্তু জায়গাটোৰ নাম এতিয়ালৈকে জানা নাই তো জানা নেকি কৰামৰ ট্ৰি হাউচ ভাল লাগে আহি কিনে বহুত ধুনীয়া জায়গা হয় তো ইমান ধুনীয়া ভিউ চাওক আপোনালোকে আহক এবাৰ এনজয় কৰক এনেকুৱা লাইফ মানে কি ক'ব আৰু এটলিষ্ট থাকা দিনকেইটা এনজয় কৰক আৰু লাইফ পৃথিৱীখনত যিকেইটা দিন আছে সেইকেইটা পুৰা এনজয় কৰক মেইন ডেষ্টিনেশ্যনলৈকে এতিয়ালৈকে গৈ পোৱাই নাই আৰু ইয়াতে ইমান ধুনীয়া জেগা দেখাইছোঁ চ' মেইন ডেষ্টিনেশ্যন আৰু কেনেকুৱা হ'ব গৈ আছে হয় চ' শেষলৈকে চাই থাকক লেটছ গ' একেবাৰে ভয় লাগে যাব পাৰোঁ কথা নাই আৰু এইফালে নতুন দলং এখন বনাই আছে এতিয়ালৈকে কমপ্লিট হোৱা নাই এইখন চাগে ব্ৰিটিছৰ দিনৰে দলং চাগে এতিয়ালৈকে কমপ্লিট হোৱা নাই তথাপিও আহিব পাৰি বাৰু কিন্তু সাৱধান তো এতিয়া আমি মেইন ডেষ্টিনেশ্যনলৈকে যাই আছোঁ এইফালে গা ধুই আহে সৰু সৰু ছোৱালীবিলাকে তো গাইজ গাড়ীৰ পৰা নামিলোঁ আমি তো এতিয়া আমাৰ মেইন ডেষ্টিনেশ্যন পাই গ'লোঁ ইয়াতে লিখা আছে ৱেলকাম টু কৰামোৰ হয় চ' এইটো আমাৰ মেইন ডেষ্টিনেশ্যন হয় চ' এতিয়া আমি সুধি লওঁ ইয়াতে গাড়ী যাব পাৰিনে নোৱাৰোঁ ইয়াতে কি ইয়াতে পাৰ্মিশ্যন ল'ব লাগিব নেকি ইয়াতে পাৰ্মিশ্যন ল'ব লাগিব হয় তো ক'লে পাৰ্মিশ্যন ল'ব লাগিব বুলি ত' এতিয়া চকীদাৰজনী নাই ইয়াতে খালী হৈ আছে মানুহজন ক'ত বা গ'ল চ' ৱেইট কৰোঁ বাৰু অলপ টাইম ক'ত পাইছোঁ এইটো ৰাস্তাৰে যাব নোৱাৰিলোঁ এতিয়া আমি ৰাস্তা চেঞ্জ কৰিব লাগে বেলেগ এটা ৰাস্তাৰে যাব লাগিব हरिया जाय के बागा मोरे धनी একেবাৰে অফ ৰোড হয় চ' কিছু কষ্ট হৈছে তথাপি একো নাই ডাঙৰ গাড়ী লৈ আহিলে প্ৰব্লেম নাই টেনশ্যন নাই মই আছোঁ ওপৰত দাদাহঁত নামি গ'ল চাওক চ' এটা ভিউ দেখাই দি আছোঁ আপোনালোক ইমান ধুনীয়া ভিউ ইমান সুন্দৰ জেগা तो दोस्तों ये हमारे कार है ये मैं हूँ और ये हमारे भाई लोग हैं यहाँ पर डांस पार्टी सब कुछ चल रहे हैं देखो कितना अच्छा कितना मजा ले रहे हैं देखो आप लोग थोड़ा इधर आओ बच्चे लोग थोड़ा हिंदी में भी आ गया आसामीज बोलते बोलते ओ बेटा घर ক'ত হয় তোমালোকৰ ইয়াতে ঘৰ হয়নে ইয়াতে ঘৰ হয় চ' ইমান ধুনীয়া ধুনীয়া আপোনালোকক জেগাবিলাক দেখাবলৈ চেষ্টা কৰিছোঁ হয় ত' এতিয়া যিটো জেগাত আহি পাইছোঁ এইটো আপোনাৰ এইটো চাহ বাগানেই হয় এটা চ' ইয়াতে বহুত ডাঙৰ ডাঙৰ চাহ বাগানবিলাক আছে ইয়াতে চ' চাওক ইমান সুন্দৰ পৰিৱেশ এটা ত' ইয়াতে চব সেউজীয়া সকলো সেউজীয়া চবফালে সেউজীয়া হয় ত' এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ এটা খুব সুন্দৰ পৰিৱেশ ভাল লাগে এনেকুৱা পৰিৱেশৰ মাজত থাকি হয় চ' আমিও এটলিষ্ট আমাৰ ওচৰে পাজৰে যিমান গছ গছনি আছে সেইবিলাক সংৰক্ষণ কৰি ৰখাটো উচিত হয় আৰু তাৰে লগতে আমি যিমান পাৰোঁ আমাৰ প্ৰকৃতিক চাফ চিকুণ কৰা ৰখাটো খুবেই প্ৰয়োজন চ' আপোনালোকেও এইখিনি কৰাটো উচিত চ' আশা কৰোঁ আপোনালোকেও এটলিষ্ট আপোনালোকৰ সমাজখনক প্ৰকৃতিখনক তো এনেকুৱাকৈ সেউজময় কৰি ৰাখিব তো চাওক মই এবাৰ গোটেই পিছফালৰ আপোনালোকৰ ভিউটো দেখাইছোঁ আমাৰ মেইন ডেষ্টিনেশ্যন পাই গ'লোঁ আমি তো
তো আপোনালোকে চাওক ইমান ধুনীয়া ভিউ হয়, এইটো এয়াৰফিল্ড বুলি কয়। চ' ইমান মানে কি ক'ম আৰু আমাৰ যিটো মেইন ডেষ্টিনেশ্যন আজি যিটো জেগা দেখাম বুলি ভাবিছিলোঁ চ' এইটোৱে হয়। চ' চাওক এইফালে কিমান দীঘল, এইফালে আপোনাৰ কিমান দীঘল। চ' এইফালে দাদাহঁতে ফটো উঠি আছে, ভাইটিহঁতে दादा भाई लोग फोटो खींचता है। तो पूरा एंजॉय कर रहे हैं और इतना अच्छा लगता है ऐसा जगह, मतलब ऐसे जगह पे आकर इतना अच्छा लगता है, माइंड टोटली फ्रेश हो जाता है, टोटली फ्रेश। तो आप लोग भी आइए, बहुत अच्छा जगह है। कुछ बोलोगे? कुछ बोलोगे? हाँ बताइए कैसा लगा है इस जगह पे आके? अच्छा ही है, ये थोड़ा ये बहुत लवर है, बहुत सुंदर है। हाँ। और रनिंग करने के लिए अच्छा हाँ बहुत अच्छा है। ये मतलब जॉगिंग या मॉर्निंग वॉक, इवनिंग वॉक बहुत अच्छे से कर सकते हैं। एसएसबी में कोई इंटरव्यू करना चाहे तो इसमें दौड़ के हाँ बहुत सक्सेसफुल हो सकते हैं। देखो आप लोगों को बता रहा है कि इतना अच्छा जगह है ये दौड़ने के लिए, यहाँ पर वॉकिंग करने के लिए बहुत अच्छा जगह है। इमान सुंदर परिवेश, पूरा সেউজীয়া একেবাৰে ঘাঁহ বন, সেউজীয়া বাগান। তো বহুত ধুনীয়া পৰিৱেশ হয়। চ' আপোনালোকে আহক আৰু এনজয় কৰক। আজিৰ ভিডিঅ'টো ইমানেই আছিল। তো আশা কৰোঁ আপোনালোকে ভাল পাইছে আৰু শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। তো দেৰি হৈ গ'ল, চ' লাইট জ্বলাই কিনে লাষ্টত ভিডিঅ'টো এতিয়া শেষ কৰিব লৈছোঁ। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম। চ' টাটা বাই বাই, ষ্টে হেল্থি, ষ্টে ছেফ। থেংক ইউ ছ' মাছ।